गोबाव सम दैनि जेंना गोनां गामियाव दिनै लोंग्रा दैनि जेंनाखौ सुस्रांनानै होदों इएम रनजित बसुमतारी बिथाङा। चिरां जिल्ला सान्तिपुर बिसिडिसिनि सिङाव थानाय 2 नं कुसुंदैसा गामियाव 2000 बोसोर सिगांनिफ्रायनो रायजो जाबोनाय बर' फिसाफ्रा गोग्गो लोंग्रा दै आरो दुगैनो थाखाय दैनि जेंनाखौ दिनै 14 नं चिरां दुवारनिनो एमसिएलए आरो बिटिआरनि इएम रनजित बसुमतारीया गोनांथार दैनि जेंनाखौ सुस्रांनानै होफैयो। आरोबाव दै दोनथुमनो थाखाय गंसे गिदिर टेंकि खालामना होनायनिबो बिथोन होयो इएम रनजित बसुमतारी बिथाङा। 2 नं कुसुं दैसानि रायजो राजाफ्रा गोबाव समनिफ्रायनो दैनि जेंनाखौ दिनै सुस्रांनानै होनायखौ गोजोननाय आरो उननि समाव लामानि गोनांथि आरो फरायसालिनि गोनांथिखौ सुफुंनानै होगोन होननानै आसा खालामदों होननानै गामिनि गोराया फोरमायो। আমাৰ যোনটো এৰিয়াত পানীৰ সমস্যা খোৱা পানীৰ সমস্যা হৈ আছে সেই এৰিয়াত খোৱা পানী দিয়াৰ দায়িত্বটো আমাৰ চৰকাৰৰ হয় আৰু বিশেষভাৱে আমাৰ খুব এইখন গাঁও 2 নং কুসুং বিল গাঁওখন আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব যে আমাৰ বহুত মানুহে বেলেগ বেলেগ ঠাইৰ পৰা আহি ইয়াত ফৰেষ্টটো মানে তহিলং কৰিবলৈ ইনভলভ হৈ আছে বা শেষ কৰিবলৈ ইনভলভ হৈ আছে। কিন্তু ই আমাৰ 2 নং কুসুং दैसा গাঁওখনৰ ওচৰে পাজৰে থকা আমাৰ যিমান ফৰেষ্ট আছে সেই ফৰেষ্টৰ সংৰক্ষণ দিয়াত ৰক্ষা কৰাত আমাৰ এইখন গাঁৱৰ মানুহবিলাকে সহায় কৰি আছে। গতিকে আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টটো মানে হাইলি ছেটিছফাইড এইখন গাঁৱৰ ওপৰত আৰু এইখন গাঁৱত যেনেকৈ খোৱা পানীৰ সমস্যাটো বহুত বেছি। গতিকে সেইটো আমি আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা ডিপ বৰিং দি পেলাই তেওঁলোকৰ খোৱা পানীৰ সমস্যাটো সমাধান কৰাৰ কাৰণে আমি এইবাৰ পদক্ষেপ লৈছোঁ। এই শিক্ষাৰ হয় আমি নিশ্চয় ভালে পাইছোঁ। চৰকাৰৰ তৰফৰ পৰা আজি বৰিং হৈছে এইটো আমি ভালে ভাবিছোঁ বা কামটো ছাকচেছফুল হৈছে বুলি আমি ভাবি লৈছোঁ। কিন্তু আধৰুৱা আছে যিখিনি আমি গাঁও অঞ্চলত খাবলগীয়া কাম থাকে পানীৰ বিষয়ত। এতিয়া আমাক মানে উত্তৰ পিনি এটা হৈছে বা দক্ষিণ পিনিটো হোৱাই নাই। দক্ষিণ পিনি যদি পানী খাব লাগে তেন্তে দক্ষিণ পানী কেনেকৈ যাব দক্ষিণৰ পিনি এইটো পাইপ লেভেল নহ'লে এইটো পানীটো ছাপ্লাই কৰিব নোৱাৰিব। গতিকে পাইপ লেভেল কৰি দিব লাগিব। পাইপ লেভেল কৰিলেহে আমি ঘৰে হিচাপত মানে কি বুলি কয় এইটো পানী ওলোৱা কিবা চেষ্টা কৰিব লাগিব। টাইম টেবল হিচাপত মানে পানীটো ছাপ্লাই কৰি দিলে আমি ভাল পাওঁ। তেনেহ'লে আমি নিজৰ ঘৰতে আমি জাৰকিন বহাই বা কিবা গাগৰি বহাই এইখিনি পানীটো আমি থুবৰাই ল'ব পাৰিম এইটো আমি ভাবোঁ। এতিয়া আমি যদি এটাত যদি সকলো পানী ল'ব আহে তেন্তে আমাৰ বহুত অসুবিধা পৰিব। কেইজনমান কিবা আছে আমাৰ ইয়াত 86 ঘৰ আছে। গোটেইখিনি আহিব ইয়াত? গোটেইখিনিতো আহিব নোৱাৰে। ওচৰে পাঁচৰে যেনিবা 1 কিলোমিটাৰৰ ডিষ্টেঞ্চৰ পৰা ইয়াত আহি কিনি পানী ল'ব পাৰে। কিন্তু দক্ষিণৰ মানুহটো আমাৰ ইয়াত মোটামুটি 3.5 কিলোমিটাৰ আছে 86 ঘৰৰ ৰাস্তাটো। ইয়াৰ আগত পানীৰ যোগানটো ক'ত পৰা কৰিছিলে?